আলু ওলাই গৈছে দেই বুলি নাচন চা খাবলৈ পাম বুলি নাচন প্ৰথমতে তিনিডাল হেল্ল' এভৰিৱান এণ্ড ৱেলকাম টু পাৰ্থছ ব্লগ আজি এটা বৰ একদম ধুনীয়া জেগা এডোখৰলৈ আহিছোঁ জেগাডোখৰ নাম হৈছে চানডুবি আপোনালোকে শুনিছে চাগে তামাম ধুনীয়া জেগা আজি ইয়াত মানে অকণমান মানে ফূৰ্তি কৰিবলৈ আহিছোঁ আৰু কেইবাটাও আহিছোঁ টোটেল 6টামান আহিছোঁ আপোনালোকক দেখাম কি হয় কেনেকুৱা হয় প্ৰথম এই হয় চাওকচোন বাগানখনৰ মাজত কি ধুনীয়া জেগা মজা তো মানে এতিয়া আহি পামহি আৰু অকণমান দূৰ আছে গৈ পামগৈ আৰু জাষ্ট আৰু বাগানখন বাহ মজা লাগিছে আৰু বতৰটো অকণমান মানে সেমেকা একদম ধুনীয়াকৈ একদম বতাহো চলি আছে মজা লাগিছে কৈছোঁ নহয় আৰু মানে এতিয়া গৈ মানে তাত গৈ যেতিয়া আমাৰ মানে মিছনটো ষ্টাৰ্ট কৰিমগৈ তাত তেতিয়া মজা লাগিব মানে ভাল লাগিব গোটেইকেইটা আজি খানা খাম বুলি আহিছোঁ মানে কেইবাটাও আহিছোঁ আৰু মজা লাগিব আজি আহক আপোনালোককো লৈ যাওঁ আৰু ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো লগত আহিছে এইকেইজন কি হ'ল টোপনি ধৰিছে আমাৰ আলহীসকল দেখাই দিছোঁ মানে আজি এজন লগত আহিছে এয়া পিতৌ এয়া আহিছে মূলা যোনৱালা মুখখন লুকাইছে এজনে গাড়ী শিপাই পলালে তামাম মজা লাগিছে দেই অকণমান মানে বতৰটো একদম ধুনীয়া হৈছে মজা লাগিছে পামগৈ আৰু বেছি দূৰ নাই বাৰু ৰাস্তাটো কি ধুনীয়া আহি কি ধুনীয়া জেগা এডোখৰ ৰৈছোঁ কি মজা জেগা এই কেনেকুৱা লাগিছে এই ছোৱালী জেগাডোখৰ এই ছোৱালী কেনেকুৱা লাগিছে কেনেকুৱা ওপৰলৈ ভালকৈ চাওক কি খাইছা কি মজা হয়নে নহয় চিয়েছ বুলি চিয়েছ কৰি ক'লৈ আহিছোঁ আমি লখিমপুৰ নেকি এইটো কি আছিলে এইটো চানডুবি নেকি চাংবাঙত আহিছোঁ নেকি চানডুবি আহি পাই গ'লো হয় কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে আছা কি ধুনীয়া গোটেই বিল ন এইটো চোৱা আকৌ এইটো মজা লাগিছে না আহি এই লাম মজা লাগিছে নেকি বুলি আমি গাহৰি খামগে টোপোলা লৈ আহিছোঁ পুৰা গাহৰি পুৰা আজি বেয়া দব হ'ব আৰু এতিয়া গৈ আছোঁ নাৱত উঠিবৰ কাৰণে নাৱত টিকেট লওঁগৈ টিকেট লৈ এতিয়া ডাইৰেক্ট আৰু যাম আৰু দেই আৰু ভোকত অকণমান পেটটো কলমলাই আহিছে অকণমান মানে পেটৰ ভিতৰত থকা ৰাহুটো উঠি আহিছে বেয়া দবামগৈ আৰু এতিয়া মজা লাগিছে আৰু বৰ ধুনীয়া বতাহ ধুনীয়া হাৱা ধুনীয়া ঠাণ্ডা শীতল তামাম আৰু জিলিকি আহিছে আজি পুৰা মনটো ইয়াত পাছ ল'ব লাগিব এতিয়া পাছটো লৈ লওঁ আকৌ এজনত কেইটকাকৈ দাদা 100 টকাকৈ ন দিয়ক মজা মোৰো কবচটো পিন্ধাই আছে যুদ্ধ কবচটো লগতে হেলমেটটো এই মোৰ কিবা হিউৱেন চাং যেন লাগিছে নেকি আজি দেখাত কিবা হিউৱেন চাং যেন লাগিছে নেকি দেখাত ইয়াহু কেনেকুৱা লাগিছে এই টুপিটো ডাঙৰ হ'ল নেকি এই মজা কোনে পিন্ধালে মোৰ মূৰত পিতো ৰ এইকেইখন নাৱত এতিয়া যাত্ৰাটো হ'ব হয় ন দাদা আপুনি চলাব নেকি কিমান দিনৰ পৰা চলাই আছে 2 বছৰ হ'ল ন মজা ন এই চালিয়া ক'ত ৰাখিবগৈ সেইখনত ফ্ৰণ্টত ন নাও ষ্টাৰ্ট হৈ গ'ল ভলিছে নেকি হে একো নহয়
বলা ধুনীয়া জেগাত আছে দেই বাৰটা শান্তিকে ধুনীয়া জেগাত আছে কিটো নেমুকেইটা আনিলে নাই বাৰু মই কি জানো ঐ নেমু কি হ'ল অঁ আহি পাই গ'লোহি দেই বেয়া ধুনীয়া জেগা খৰিকা খৰিকা গাহৰি পুৰিবৰ কাৰণে মজা কেইডাল লাগিব খৰিকা 6ডালত হ'লে হৈ যাব ন সেইটোত মই কি কৰিম বাৰু গাহৰি বেছি অনা নাই 2 কেজি আনিছোঁ অকল এইখিনি পুৰিব লাগিব এতিয়া অকণমান চব্জিও বনাম লাই শাকৰ লগত আমাৰ এইটো মূলাক লগাই দিছোঁ গালি এটা পাৰি 6টা মানুহ তাৰে ভিতৰত এটাতো পোৱালিয়ে হয় বাকী 5টাই 2 কেজি কম হ'ব নেকি পিতো নহয় নহয় ঠিকে আছে ন অঁ দে হ'ব কম হ'ব শুকুৱাই খৰি আহি ৰেডি সেইফালে মই 2ডাল বনালোঁ ইয়াকো এডাল বনাবলৈ দিছোঁ চৌকাই ধৰ ৰেডি কৰিছোঁ খাবৰ কাৰণে জেগা এইডোখৰ ধুনীয়াকৈ খেৰৰ ঘৰ ওপৰত একদম ফেন চলি আছে মজা এইফালে কাষত একদম ধুনীয়াকৈ বিলটো আছে ধুনীয়াকৈ শীতল শীতল হাৱা ধুনীয়া জেগা বাহ ধুনীয়াকৈ জুই জ্বলি গ'ল বঢ়িয়া বঢ়িয়া গাহৰি আন বঢ়িয়া মজা গাহৰি আকৌ আজি সদৌ প্ৰথমতে 3ডাল আৰু লাগি আছেই এই 3ডাল প্ৰথম পুৰি লওঁ পুৰি পেলাই খেলটো কৰি লওঁ একদম পুৰা জুই জ্বলাইছোঁ জুই জ্বলি জ্বলি এঙাৰখিনি ওলাই লওক এঙাৰৰ ওপৰত তাৰপৰা এইফালে ইটা লগাই লৈছোঁ ইয়াৰ পৰা ডাইৰেক্ট খৰিকা বহাইহে দিম আৰু দেই এতিয়া প্ৰথম জুইখিনি জ্বলি এঙাৰ ওলাবলৈ দিছোঁ কাঠ খৰি মজা জ্বলিছে মজা এঙাৰত ধুনীয়াকৈ বহাই দিছোঁ গাহৰি পুৰা ষ্টাৰ্ট না বেয়া দবাম দেই মজা গাহৰি খাম নাই ইয়াহু বুলি ইয়াহু লোভ লাগি গৈছে দেই তামাম টেষ্টি হ'ব কাৰ লোভ লাগিছে বাৰু দেখি কওকচোন বাৰু কমেণ্ট এটা কৰি দিব দেই একদম পুৰা অনেষ্টলি কমেণ্ট এটা কৰি দিব দেখি বম লোভ লাগিছে বুলি এইকেইটা খাবলৈ পাম বুলি নাচন চা খাবলৈ পাম বুলি নাচন বেলেগ আৰু দেই খাবলৈ পাম বুলি কি খকুৱা আয়ো খাবলৈ পাম বুলি নাচন আয়া খকুৱাকেইটা খকুৱা 3ডাল গাহৰি ৰেডি একদম চিকচিকীয়াকৈ সিজাই আৰু এডাল এতিয়াও বনাই আছোঁ খোৱা নাই এই 3ডাল মই পুৰা গাহৰি 2ডোখৰ ট্ৰাই কৰি চাইছোঁ দেই কৃষ্ণ কি মজা মজা ইয়াত ধুনীয়াকৈ গাহৰি লাই শাকৰ লগত মজা আছে তামাম বঢ়িয়া লাই শাক ক'ত বৰ মজা লাগিছে নেকি তেল ওলাই গ'ল গাহৰিৰ পৰা মজা ওপৰত পিঁয়াজ দি এতিয়া লৰাই দিয়া এইটো এটা সুখেই বেলেগ দেই এইবিলাক সুখ ৰুমত বনাই গাহৰি খোৱা আৰু এনেকৈ হাবিৰ মাজত আহি পেলাই বনাই খোৱা নহয় এটা মজাই বেলেগ আৰু দেই যোনে এইটো মজা পাইছে সিহে বুজিব নোপোৱাকেইটাই নাই নুবুজিব এইবোৰ কাহানিও এয়া হালধি আৰু এয়া আদা নহৰু পিচি ৰুমৰ পৰাই লৈ আহিছোঁ আৰু এইফালে একদম পুৰা তেল ওলোৱা ষ্টাৰ্ট হৈছে এতিয়া দি পেলাই ধুনীয়াকৈ খোৱা আৰু এয়া লাই শাক দি দিলোঁ এতিয়া আৰু ওপৰত আৰু বিলাহী পাহৰিলোঁ বিলাহী আন দে বিলাহী চব মিক্সাৰ আৰু আজি এইবোৰ চিষ্টেম নাই একো বঢ়িয়া সেইখিনি এতিয়া উতলাই দিম আৰু পানী অকণমান দিম মজা আছে খাবা আৰু ধুনীয়াকৈ পানী দি দিলোঁ এতিয়া এইখন এতিয়া ঢাকি পিনে উতলাই থৈ দিম আৰু দেই এতিয়া যে পুৰা গাহৰিত এটেকখিনি দি লওঁ পুৰা গাহৰি পুৰা মজা আছে দবাই লওঁ তাৰপৰা বাকীখিনি চিন্তা কৰিম আৰু নেমু চাবু চাপিলি নাই এইফালে এয়া ৰেডি এইফালে এইজনে বেয়া দবাই আছে কেনেকুৱা লাগিছে চালি
এই চবে বহি গলো দেই লাষ্ট দুপিছ আৰু এইবিলাক চাফা কৰি যাব লাগিব নহয় উঠোনা কি মজা হৈছে নহয় এইয়া গাহৰি উতলি আছে আৰু উতলাব লাগিব ইয়াক এতিয়া উতলা পানীখিনি শুকুৱাব লাগিব শুকুৱাৰ পাছত যেতিয়া গোটেই বিলাহী লাই শাকৰ চব ফ্লেভাৰ মিক্স হৈ যাব খাবা আৰু মাংস মজা আছে উতলি সিজালৈকে অকণমান নাওখনকে চলাই আহোঁ এই ৰঙা নাওখন চলাম এতিয়া বঢ়িয়াকৈ হা সেইফালে যাম ভালকৈ এইটো আমাৰ নাৱৰীয়াক লৈ আহিছোঁ বেয়া দিছে ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া বৰ ধুনীয়া জেগা দেই তখন কি এখন থালখনে চলাই আছ চলাব ভাল নহয় লাগি ধৰে বোকাত সোমাই যায় নহয় লগিডাল এইখনো স্পীডে আহিছে দেখোন এখন স্পীড যায় আকৌ তই কি নাও চলাই থাক নেকি ঘৰত নাও চলাব জানোতো মই তাতকৈ ভালকৈ চলাওঁ মজা নাও লেণ্ডিং কৰাই দিলোঁ এতিয়া দেই মজা লাগিলে দুইটাই চলাই আহিলোঁগৈ লেণ্ডিং কৰি দিলোঁ যাওঁতে ই গ'ল আহোঁতে মই আহিলোঁ ভাল লাগিলে দেই বৰ মজা এক্সপিৰিয়েঞ্চ এইটো এটা কিন্তু আৰু এনেকুৱা মজা পৰিৱেশ নহয় কি ক'ম আৰু গাহৰিও শুকোৱা ষ্টাৰ্ট হৈছে আৰু 10 মিনিটমানৰ ৰেডি হৈ যাব পূৰা এইটো তামাম টেষ্টি হ'ব যেন অনুভৱ হৈছে দেই কান্দি দে তোৰ মাংস খালে বুলি কান্দি দে কান্দি দে কান্দ আকৌ মাংস সিজিবই নাপালে এইকেইটা উৎপাতত চালা আৰু অকণমান জোলখিনি কমাহেঁতেনহে ভাল লাগিলেহেঁতেন গোটেইকেইটা ভাত বাঢ়ি লৈছোঁ দেই কুকাৰত ভাত বনাই লৈ আহিছিলোঁ এইটোতো আধা শুকান ভাত খাই শেষ কৰিলে বাকী এয়া মাংস বনিও আহিলে এই ভাত লৈ লৈছোঁ দেই মজা আছে লাই শাক গাহৰি আৰু ভাত এইটোতো খাই হ'লেই খোৱাটো ভাগৰ বাকী গোটেই গালে একদম মজা আছে লৈ লৈছোঁ আৰু প্ৰথম নিবালাটো লৈ লওঁ আৰু দেই কি খতৰনাক ৰান্ধনি বনি গৈছোঁ দেই আজিকালি মই বে কি মজা লাগিছে খাই অত্যন্ত তৃপ্তিৰে খাই শেষ কৰিলোঁ দেই মজা কাঁহী চাহি চফা কৰি ৰেডি তামাম খালোঁ পেটটো কেনেকুৱা পেটটো ফুলি গ'ল যে এই ছোৱালী তামাম দবালোঁ দেই উঠিব পৰা নাই একদম পূৰা ডিঙি গুৰিলৈকে খাইছোঁ আৰু এইবোৰহে জীৱন এইবোৰহে মজা এইবিলাকহে লাইফ কি মজা এই কেনেকুৱা এতিয়া আমি গৈ আছোঁ ন ঘূৰি পিনে এতিয়া খাই পিনে কেনেকুৱা লাগিলে এতিয়া আমি খাই পিনে ঘূৰি গৈ আছোঁ ন মজা আছে এতিয়া ক'ত যাম আমি নাৱত কেনেকৈ গ'ল চকলটো কি হ'ল তোমাৰ এই হাঁহি দিয়া আকৌ ভালকৈ হা বুলি বুলি লাগিলে গুলমণি ভাল লাগিলে মোলা বঢ়িয়া পিত ক'ত পলালি ঐ কেনেকুৱা লাগিলে তই পলাই দিলি যে লক্ষীচন্দন ক'ত গ'ল তামাম মজা নাইকৈ উৎপাত কৰি থাকোঁতে বহুত দেৰি হৈ গ'লগৈ গধূলিও হ'ল বহুত আকৌ গুৱাহাটী গৈও পাবগৈ লাগে এতিয়া তো এতিয়া পটককৈ নাৱত উঠি পিনে যাওঁ আৰু যাই আৰু একদম ধুনীয়াকৈ এনজয় কৰোঁগৈ আৰু দেই বৰ মজা দিন এটা পাৰ কৰালোঁ বেয়া খোজ একদম দিল পূৰা গাৰ্ডেন হৈ গৈ আজি বহুত দেৰি হৈ গ'ল দেই বহুত গধূলি হ'ল এতিয়া নাওখনৰ আশাত ৰৈ আছোঁ আমাৰ সেইখন নাও আহি আছে নাও আহি গ'ল 6টা বাজিলে ন এতিয়া আহি গ'ল নাও কি হ'লে এইটো তই কয়লা ইঞ্জিন নচলাই হৈছে ভালকৈ বাৰ এই কেনেকুৱা লাগিছে ছোৱালী কি এইগৰাকীও বঠা মাৰিছে এইডাল গাহৰি খৰিকাডালে মাৰিছে বঠা গাহৰি খৰিকাডালে বেয়া বঠা মাৰিছে এইজনে থালি
মজা এজন একদম পুৰা মজা এই পাৰ পাই গ'লোহি দেই পুৰা পাৰ্কিঙত লাগি গ'ল পুৰা পাৰ্কিঙত আহি লাগি গৈছে এই নাও বৰ ধুনীয়া দিন এটাৰ আজি শেষ হ'ল আৰু দেই বহুত ভাল লাগিলে একদম আন্ধাৰত একো দেখিয়ে পোৱা নাই আপোনালোককো আজি ইয়াতে এৰিছোঁ ফূৰ্তি কৰি থাকিব নেক্সট ভিডিঅ'ত লগ পাম বাই বাই এই বাই বাই কৈ দিয়া বাই বাই বুলি কোৱা দেখিয়ে পোৱা নাই চলো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম